থাকে তেনেকে জুবিনদাৰ আটাইতকৈ ভাল লগা কামটো কি ঘৰত কিবা কাম চাম কৰে নে আপুনিয়ে সকলো কৰিব লাগে বনাই মেলি আপুনিয়ে খুৱাই নে বনোৱাটো মানুহো আছে ময়ো সময় পালে বনাও ভাল পাওঁ ৰান্ধি ভাল পাওঁ জুবিনেও ৰান্ধি ভাল পায় কৰি থাকে কিবা কিবি যেতিয়া সময় পায় মন যায় যেতিয়া তেতিয়া প্ৰথমতে পাকঘৰৰ পৰা সকলোকে উলিয়াব মই আজি নিজে কৰিম তাৰপিছত কোনোবা এটাক মাতিব ঘৰত ল'ৰা দুটা থাকে এটাক মাতিব এই পিঁয়াজখিনি এনেকৈ কাটি দেচোন এনেকুৱা কৰি দে তেনেকুৱা কৰি দে সেইখিনি কৰি দিলে তাৰপিছত আকৌ কিবা এটা হ'ল তে কেৰাহীটো পাতি এইখিনি এনেকৈ মুচি দে এইটো চাফা কৰি দে এইটো কৰি দে মানে আল্টিমেটলি গৈ গৈ এটা এটাকে গোটেইখিনিয়ে সোমাবগৈ লাগে পাকঘৰ আৰু তেওঁ কৰে আৰু কিবা কিবি কৰে সেইটো আগৰ পৰাই কৰি পেলাই আৰু আজব ধৰণৰ ৰেচিপি মানে কোনো ধৰণৰ একো ফল' নকৰে কোনো ধৰণৰ গ্ৰামাৰ ক'তো নাই তেওঁৰ জীৱনটোত গতিকে কুকিঙতো নাই মানে তেওঁৰ কালিনাৰী স্কিল যেতিয়া দেখুৱাব লগা হয় সন্মুখত যি পায় তাকে তাকে দি দিয়ে এবাৰ তেনেকে তোমাৰ পৰ্ক বনাবলৈ ল'লে তাৰপিছত পৰ্ক বনাবলৈ লৈ পেলাই মই বেলেগ ধৰণে বনাম এতিয়া বেলেগটো কি বনাব দেখিলে সন্মুখত ডাঙৰ ডাঙৰ আমলখি আনি থোৱা আছিলে যে আমলখি দি পৰ্ক বনাই চাওঁ কোনেওতো বনোৱা নাই ভালে লাগিব চাগে ভাল হ'ব হেল্ডি হ'ব বনাইছে আৰু নিজে থেতালি ল'লে আমলখি দিলে তাৰপিছত দেখিলে গুড় দিলে অকণমান মিঠা মিঠা হ'ব গুড় আমলখি আৰু গুড় তাতে জ্বলা চলাও অলপমান দি পেলাই আৰু সেয়া ৰান্ধিলে তাৰপিছত আনেতো ক'বই নালাগে প্ৰথমতে নিজে খাই মানে ইমান ভাল হৈছে মানে নিজকে খুব কমপ্লিমেণ্ট কৰে আৰু তাৰপিছত ঠিকেই বাৰু ভালেই হ'ল সেইটো একদম বেলেগ ধৰণৰ এটা ৰেচিপি হ'ল তাৰপিছত তোমাৰ আৰু তুমি শুনিয়ে থাকিবা চাগে তেওঁ ৰবাব টেঙাৰ পাত দি পেলাই চিকেন বনায় তাৰপিছত তেনেকুৱা বস্তুবোৰ ফ্লেভাৰবোৰ সেইবোৰ মানে সঁচাকৈও বেলেগ এটা ফ্লেভাৰ হয় যিবোৰ ঠাই ফ্লেভাৰ নিচিনা এনেকুৱা বস্তু আহি যায় ফ্লেভাৰ ভালেই হয় আল্টিমেটলি খাবলৈ কিন্তু